নমস্কাৰ। বানপানীয়ে যি সময়ত সমগ্ৰ অসমতে বছৰে বছৰে ত্ৰাসৰ সৃষ্টি কৰি আহিছে, সমান্তৰালকৈ ৭০ নং মাজবাট সমষ্টিৰ অন্তৰ্গত ওদালগুৰি জিলাৰ মাজেৰে বৈ যোৱা গুলণ্ডী নদীখনে বছৰে বছৰে কাজিয়ামাটি VCTCৰ অন্তৰ্গত হাজাৰাগাঁও, মেধিপাৰা আদি গাঁওসমূহত কেইবাখনো গাঁৱৰ ৰাইজৰ ঘৰ-বাৰী ভাঙি ছিঙি তছনছ কৰাৰ উপৰিও খেতিয়কসকলৰ ধান, মাকৈ, মৰাপাট আদি কৰি সকলোবোৰৰ বৃহৎ ক্ষতিসাধন কৰি আহিছে। গতিকে পৰিতাপৰ বিষয়টো হৈছে যে বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াত বছৰে বছৰে একাংশ নেতাৰ দালাল চক্ৰই মাথাউৰিৰ কাম কৰে, কিন্তু সেই একে বছৰতে ভাঙি ছিঙি শেষ হৈ যায়। সেই বিষয়ে তদন্ত কৰিবলৈ আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনালোঁ।